হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিগন্ত কলা মই দিগন্ত আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰত নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত এই বিষয়ে আপোনালোকক ক'ম যে আপুনি যদি আপোনাৰ মোবাইলত এমেজন পে' এপটো যদি আপুনি ইউজ কৰে তেতিয়াহ'লে সেই এমেজন পে' এপটোত আপুনি আপোনাৰ বেংক একাউণ্টটো কেনেকৈ এড কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলত এমেজন পে' এপটো আপুনি অ'পেন কৰি ল'ব। এমেজন পে' এপটো অ'পেন কৰা হোৱাৰ পিছত আপুনি এইটো চাবলৈ গৈছে এমেজন পে' দি আছে, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এপটো অ'পেন হৈ যাব। এপটো অ'পেন হোৱাৰ পিছত আপুনি তলফালে আহিব। তলফালে আহি পেলাই ইয়াত এইটো দেখিবলৈ পাব মেনেজ, তাৰ তলত এইটো একাউণ্ট দি আছে, আপুনি একাউণ্টত ক্লিক কৰি দিব। একাউণ্টত ক্লিক কৰা হোৱাৰ পিছত আপুনি চাবলৈ পাইছে এইটো পে'মেণ্ট ছেটিংছ দি আছে, তাৰ তলত 2 নম্বৰত এইটো চাবলৈ পাইছে বেংক একাউণ্টছ দি আছে, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত তেনেকুৱা অ'পেন হ'ব। ইয়াত চাবলৈ পাইছে এড বেংক একাউণ্ট, তাৰ তলত লিংক ইয়ৰ বেংক একাউণ্ট উইথ এমেজন পে' UPI, তাৰ তলত এইটো দি আছে চইচ ইয়ৰ বেংক। আপুনি ইয়াতে ক্লিক কৰি পেলাই আপুনি আপোনাৰ বেংকটো চইচ কৰি ল'ব, কোনটো বেংক আপুনি ইয়াত এড কৰিব বিচাৰিছে। মই ইয়াত এড কৰিম এতিয়া ষ্টেট বেংক অফ ইণ্ডিয়া। মোৰ ষ্টেট বেংক অফ ইণ্ডিয়াত মই এতিয়া ক্লিক কৰি দিম। তাৰপিছত ক্লিক কৰা হোৱাৰ পিছত আপুনি চাবলৈ পাইছে তলত এড বেংক একাউণ্ট দি আছে, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা আহিব গেট ষ্টাৰ্টেড উইথ এমেজন পে' UPI। আপুনি তলত এইটো দি আছে প্ৰচিড, আপুনি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰা হোৱাৰ পিছত আপুনি আপোনাৰ মোবাইলত এনেকুৱা আহিব এমেজন পে' UPI। আপুনি অলপ সময় আপুনি ইয়াতে ৱেইট কৰিব। ভেৰিফাই ইয়ৰ মোবাইল নম্বৰ, আপোনাৰ মোবাইল নম্বৰটো ভেৰিফাই হ'ব। ভেৰিফাই হোৱাৰ পিছত আপোনাৰ এনেকুৱা ৰাইট চিনকেইটা আহি যাব। তাৰ তলত এইটো চাবলৈ পাইছে কণ্টিনিউ দি আছে, আপুনি কণ্টিনিউত আপুনি ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা আহিব ইয়ৰ UPI বেংক একাউণ্টছ, আপোনাৰ যোনটো বেংক এড কৰিছে সেইটো শ্ব' কৰিব। আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰা হোৱাৰ পাছত আপোনাৰ এনেকুৱা শ্ব' হ'ব ইয়াত ইয়ৰ লিংক বেংক একাউণ্ট, আপোনাৰ বেংকটো যে লিংক হৈছে ইয়াত এনেকুৱা শ্ব' হ'ব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।